हेलो एवरीवन আপোনালোক সকলোকে মোৰ পুনৰ এটা ৰেচিপি ভিডিঅ'লৈ বহুত বহুত স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালেই আজি মই প্ৰকৰ এটা ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহিছো প্ৰক আমি সকলোৱে বনাই খাও নহয়নে কিন্তু সকলোৰে বনোৱা পদ্ধতি বিলাক বেলেগ বেলেগ হেয়ে মই আজি অকনমান বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিলো আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু স্কিপ নকৰাকৈ শেষৰলৈকে চাব আৰু তেতিয়াহলে বলক দেৰি নকৰি কেনেকৈ বনাইছিলো মই দেখাও আপোনালোকক ইয়াৰ কাৰণে মই ডাঙৰ সাইজৰ দুটা পিয়াজ কাটি লৈছিলো আৰু লগতে এটা বিলাহী কাটি লৈছো আৰু আনফালে অলপ আদা নহৰু লৈ লৈছো আৰু এইখিনি দেখিছে আমাৰ প্ৰক এই প্ৰকখিনি মই আজি বনাম এয়া কি হয় বাৰু ককচোন আপোনালোকে আৰু এইখিনি হৈছে কলমৌ শাকৰ ঠাৰি আজি মই কলমৌ শাকৰ ঠাৰিৰ সৈতে গাহৰি মাংসৰ বনোৱা এটা ধুনীয়া ৰেচিপি দেখাম হে আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াৰ কাৰণে মই মছলা লৈ লৈছো অকনমান গৰম মছলা অলপ ৰেড চিলি পাউডাৰৰ 1 চামুচ লৈছো 5 ফুৰণ আৰু লৈছো জোখমতে হালধি আনফালে কেৰাহীখন মই পাতি থৈছো তেল আমাৰ গৰম হৈ আছে আৰু বলক ইয়াত মই পিয়াজখিনি দি দিও আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মই কৈ নগলেও হ'ব চাই গলে আপোনালোকে গম পাব কাৰণ সকলোৱে ধুনীয়াকৈ বনাই এই কাৰণে আপোনালোকে অকনমান চালেই গম পাব আৰু আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব যেহেতু বহুতে প্ৰায় 1 মিনিটমান চাই কমেন্ট কৰি দিয়ে টেষ্টি ৰেচিপি বুলি এনেকুৱা নকৰিব আপোনালোকে ধুনীয়াকৈ চাওক আৰু এনেকৈ খাবচোন বহুত ভাল লাগে মই আগতে এনেকৈ খোৱা নাই ভাবিলো আজি অলপ বেলেগ ধৰণে বনাওচোন সদায় খোৱাৰ দৰে কিন্তু খাই থাকিম হয় নাই সেইকাৰণে মই এনেকৈ বনাও বুলি ভাবিলো যেহেতু ঘৰত কলমৌ শাক আনিছিলে আৰু সেইকাৰণে মই প্ৰকৰ লগত এটা ধুনীয়া ৰেচিপি বনালো আৰু খাবলৈ সঁচাই খুবেই টেষ্টি আছিলে সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালো আৰু কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে লাইক এটা কৰা নাই তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি থব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু আমাৰ কথা কওঁ মানে মই এইফালে পিয়াজখিনি ৰেডি হৈ গ'ল আৰু তাতে মই আদা নহৰু দি দিলো পিয়াজখিনি বৰ বেছি মই নাভাজো কাৰণ বেছি ড্ৰাই কৰিলে ভাল নালাগে সেইকাৰণে আৰু ইয়াতে মই পাঁচফোৰণখিনি দি দিলো আৰু আয়া আমাৰ পিয়াজখিনি অলপ সিজালৈকে মই বাকি মছলাখিনি ইয়াতে এড কৰি দিম আৰু মছলাখিনি আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগ ধৰণৰ মছলা ইয়াতে ল'ব পাৰে কোনো কথা নাই আৰু মছলা নিদিও বুলি ক'লে এনেকো খাব পাৰে কিন্তু অকনমান মছলা দিলে মাছ মাংসখিনি খাবলৈ ভাল হয় আৰু প্ৰত্যেককে যেহেতু দিয়েই খায় আজিকালি সেইকাৰণে ময়ো দি দিছো আৰু এইখিনি কাৰেণ্টটো গুচি গৈছিল সেইকাৰণে ফ্লেছ লাইট জ্বলালো আৰু মোৰ ভিডিঅ'বিলাকত প্ৰায় এনেকুৱা হৈ থাকে এবাৰ ফ্লেছ লাইট জ্বলাওঁ কাৰণ কাৰেণ্টটো বহুত ডিষ্টাৰ্ব হয় আমাৰ ইয়াতে সেইকাৰণে কিন্তু আপোনালোকে মোক বেয়া নাপাব তাৰ কাৰণে সৰি এভৰিৱান আৰু এইফালে মই এইখিনি বনাই আছো ইয়াত দেখিছেনে কালাৰটো খুবেই ধুনীয়া হৈছে আৰু এইখিনি অলপ সময় ভালকৈ সিজিবলৈ দিম আৰু তাতে মই এতিয়া মাংসখিনি দি দিম আৰু মাংসখিনি মই যেটো গাহৰি চৰ্বিখিনি লৈছো কাৰণ চৰ্বিখিনিহে ইয়াত খাবলৈ ভাল হ'ব বাকিখিনি মাংস ললে মানে খাবলৈ কলমৌ শাকৰ লগত ইমান ভাল নালাগিব সেইকাৰণে চৰ্বিখিনি ল'ব আপোনালোকে আৰু মই ইয়াত চৰ্বিখিনি অকল ইউজ কৰিছো বাকিখিনি লোৱা নাই এইখিনি মই অলপ সময়লৈকে ফ্ৰাই কৰি ল'ম আৰু প্ৰায় 15 মিনিট মান এইখিনি সিজিবলৈ দিম দেই তাৰ পিছতহে মই কলমৌ শাকখিনি ইয়াত এড কৰিম কাৰণ সেইখিনি অলৰেডি বেছি টাইম নালাগে সিজিবলৈ কিন্তু প্ৰকখিনি অলপ টাইম লাগে নহয়নে আৰু মই ইফালে জোখমতে নিমখো দি ললো আৰু এয়া নিমখখিনি দি ললো অলপ সময় এনেকৈ মই ৰাখি দিম নলুকাকৈ তাৰ পিছতে মই বাকিখিনি ইয়াত এড কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো কিন্তু অলপ দীঘলীয়া হ'ব কিন্তু কোনো কথা নাই আপোনালোকে চাব বহুত বেছিও দীঘল নহয় আৰু গোটেইখিনি চালেহে আপোনালোকে বুজিব পাৰিব কেনে ধৰণে বনাইছো কেনেকুৱা পদ্ধতিৰে সেইকাৰণে আপোনালোকে চাই থাকক আৰু প্ৰায় 15 মিনিট মানৰ পিছত মই বিলাহীটো ইয়াতে দি দিছো আৰু বিলাহীটো দিলে কি হয় জানেনে প্ৰকত তাৰ যেটো চৰ্বি এটো অকনমান মানে তেলটো কাটে আৰু খাবলৈ ভাল হয় কালাৰটো খুবেই ধুনীয়া হয় সেইকাৰণে মই প্ৰায় মাংস বনালে মানে বিলাহী এড কৰোৱে আপোনালোকে নকৰিলেও কোনো কথা নাই আৰু এইখিনি মই এতিয়া দেখিছানে ভালকৈ লৰাই লৈছো আৰু অলপ সময় কাৰণে এনেকৈ আকৌ থাকিবলৈ দিম যেহেতু প্ৰকখিনি বনাওঁতে টাইম লাগিব নহয়নে বাৰু সেইকাৰণে এইখিনি মই অলপ সময় এনেকৈ লৰাই থাকিম আৰু এতিয়া প্ৰায় 15 মিনিট পাৰ হৈ গ'ল এতিয়া মই ইয়াতে কলমৌ শাকখিনি এড কৰি দিম আৰু ইয়াত দেখিছেনে খুবেই ভাল লাগে ইয়াৰ লগত খাই আপোনালোকে যদি নাই খোৱা এতিয়ালৈকে তেন্তে প্লিজ ট্ৰাই কৰিবচোন খাবলৈ খুবেই টেষ্টি আছিলে আৰু মই ভাবোঁ এনেকৈ চাগে কোনো বনোৱা নাই বা আপোনালোকে যদি
লাগিছে কমেণ্ট কৰিব আৰু যিসকলে নাই খোৱা এবাৰ ট্ৰাই কৰিব আৰু এবাৰ বনোৱাৰ পিছত আপোনালোকৰ বাৰে বাৰে খাবলৈ মন যাব সেইকাৰণে মই আজি এই ৰেচিপিটো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আৰু চাওকচোন খুবেই ধুনীয়া হৈছে দেখিছেনে কালাৰটো মোৰ কিন্তু খাবলৈ বিৰাটেই মন গৈ আছিলে আৰু পিছত খালোঁ সঁচাকৈ মানে কি ক'ম আপোনালোকক যিসকলে খায় সকলেহে গম পাব আৰু মই এতিয়া এইখিনি ঢাকি পেলাই ৰাখি দিম আৰু মাজে মাজে চেক কৰি থাকিম কি হৈছে কি নাই হোৱা আৰু অলপ সময়ৰ পাছত মই ইয়াৰ আলু কাটি ৰাখিছিলোঁ নহয় আৰু যিসকলে আলু খাবলৈ ভয় কৰে শকত হ'ম বুলি সেইসকলে এনেকুৱা কৰিব মই প্ৰায় আলু এনেকুৱা কৰোঁ পানীত অকণমান নিমখ দি পেলাই যদি আমি এঘণ্টামান আলুখিনি কাটি তিয়াই ৰাখোঁ তেতিয়াহ'লে তাৰ ফেটছটো আঁতৰি যায় আৰু আলুখিনি খাবলৈ ভাল হৈ পৰে আৰু যিসকলে ডায়েবেটিছ পেচেণ্ট সেইসকলেও পাৰিলে এনেকৈ খাব পাৰে আলু যদি মন যায় আপোনালোকৰ খাবলৈ আৰু মই কিন্তু আলু নোহোৱাকৈ একেবাৰে নোৱাৰোঁ সেইকাৰণে মই আলু যিকোনো পদ্ধতিৰে হ'লেও আলু খাওঁৱেই আলু খাই মই বিৰাটেই ভাল পাওঁ আৰু ইয়াত মই কেইটুকুৰামান আলু দি দিলোঁ আৰু দি এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু এইখিনি এতিয়া আলুখিনি সিজালৈকে মই ভাল কৰি সিজিবলৈ দিম আৰু এই কেইপিচমান আলু থৈ দিলোঁ গোটেইখিনি নাই দিয়া মই ইয়াতে আৰু চাওকচোন অলপ সময়ৰ পাছত মই ইয়াত অকণমান পানী ছটিয়াই দিছিলোঁ ভালকৈ সিজিবৰ কাৰণে ধুনীয়াকৈ আমাৰ এই পৰ্কৰ গ্ৰেভিখন ৰেডি হৈ আহিছে আৰু বেছি সময় নালাগে আৰু আমাৰ এইখিনি ৰেডি হৈ যাব আৰু আজি ৰেচিপিটো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে লাইক এটা কৰা নাই তেন্তে প্লিজ মই আকৌ কৈছোঁ লাইক এটা কৰি দিব আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো সেইফালেকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।